সব কংগ্ৰেছে এইকাৰণে পাৰ্টি দিছে যে ইয়াত BPFৰ লগত যেহেতু এলায়েন্স নাই সেইকাৰণে তেখেতসকলে পাৰ্টি দিছে কিন্তু যোৱা 15-17 বছৰে কংগ্ৰেছৰ কোনো ইয়াত ৰাজনীতি চলা নাই সেইকাৰণে কংগ্ৰেছৰ কোনো অৰ্গেনাইজেশ্যনেল ইয়াত স্থিতি নাই গতিকে কংগ্ৰেছে কিমান ভোট পাব এইটো সন্দেহজনক হৈ গৈছে গতিকে প্ৰথম কথাটো হৈছে যে আজি ৰাষ্ট্ৰীয় দল হওক বা আঞ্চলিক দল হওক তেখেতসকলে BTC এৰিয়াটো সাৰেণ্ডাৰ কৰি থৈছে ইয়াত যে গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব লাগে ইয়াত যে ভাল শাসন হ'ব লাগে ইয়াত যে সকলো জাতি জনগোষ্ঠীয়ে যে নিৰাপত্তা পাব লাগে এই কথাবিলাক তেখেতসকলে কমপ্লিটলি ইগনোৰ কৰিছে AGP হওক কংগ্ৰেছে হওক বা BJP হওক এইকাৰণে আজি হাগ্ৰামা মহিলাৰ নেতৃত্বত যিটো অপশাসন চলিছে দুৰ্নীতি চলিছে এইটো আকাশলৈকে গৈ পাইছে তো সেইকাৰণে আজি UPPL এটা আঞ্চলিকতাবাদৰ এটা নীতি লৈ পেলাই আগুৱাই আহিছে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মৰ লোক ইতিমধ্যে তেখেতসকলক সমৰ্থন জনাইছে UDF তেখেতসকলক সমৰ্থন জনাইছে গতিকে এইটো যদি চাবলৈ যায় আজি কোকৰাঝাৰ সমষ্টিবাসীয়ে 17 বছৰৰ হাগ্ৰামা চৰকাৰৰ দুৰ্নীতি আৰু অপশাসন 5 বছৰ নিৰাকৰণীয়াৰ সমাজক মিৰু বিভাজন কৰাৰ কৰি ৰাজনীতি কৰা এই গোটেই কথাটো আজি ৰাইজে ৰিজেক্ট কৰিছে আৰু এই বেলি সকলোৱে আজি পৰিৱৰ্তন বিচাৰিছে সকলোৰে মুখে মুখে এটাই কথা যে BTCত আমাক পৰিৱৰ্তন লাগে কোকৰাঝাৰ সমষ্টিত আমাক পৰিৱৰ্তন লাগে আমি সকলোৱে জাতি জনগোষ্ঠী একেলগে মিলি পেলাই আগবাঢ়ি যাব বিচাৰোঁ এই কথাটো আজি সকলো ৰাইজে কৈছে গতিকে UG ব্ৰহ্ম ডাঙৰীয়াই জিকাটো প্ৰায় নিশ্চিত হৈ গৈছে চক ৰাইজে আজি মাত্ৰ নহয় যিমানে UPPLৰ UDFৰ মিটিং হৈছে যিমানে এই সমৰ্থকসকলৰ মিটিং হৈছে সকলো মিটিঙতে সকলো নিৰ্বাচনী প্ৰচাৰতে হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে গতিকে এইটোৱে প্ৰমাণ যে ৰাইজে পৰিৱৰ্তন বিচাৰিছে ইয়াত অকল বড়ো পৰিৱৰ্তন বিচাৰিছে এইটো নহয় ইয়াত মুছলমানসকলৰ পৰিৱৰ্তন বিচাৰিছে ইয়াত বঙালীসকলৰ পৰিৱৰ্তন বিচাৰিছে আদিবাসীসকল পৰিৱৰ্তন বিচাৰিছে ৰাজবংশীসকল পৰিৱৰ্তন বিচাৰিছে সকলো জাতি জনগোষ্ঠী ইয়াত পৰিৱৰ্তন বিচাৰিছে আৰু এই পৰিৱৰ্তনৰ স্বাৰ্থত এইবাৰ ৰাইজে ভোট দিব এটা হ'ল শান্তি প্ৰতিষ্ঠাৰ কাৰণে ৰাইজে ভোট দিব এটা হ'ল পৰিৱৰ্তনৰ স্বাৰ্থত ভোট দিব আৰু এটা হ'ল ভাল এটা শাসন আনাৰ কাৰণে ৰাইজে ভোট দিব এইটো নিশ্চিত হৈ গৈছে কিয়নো ৰাইজে বহুত আশা কৰিছিল যে BPF চৰকাৰে ৰাইজক ভাল এটা শাসন দিব নিবনুৱাসকলক সংস্থাপন দিব নিবনুৱাসকলক চাকৰি বাকৰি ব্যৱস্থা কৰি দিব আজি ইয়াত বহুত সংঘৰ্ষ পীড়িত ৰাইজ আছে এই সংঘৰ্ষ পীড়িত ৰাইজসকলক পুনৰ সংস্থাপন দিব কিবা এটা আঁচনি দিব একোৱেই নিদিলে তেখেতসকলে আজি খেতিয়কসকলৰ কাৰণে একো নকৰিলে ইয়াত মানে মহিলাসকলৰ কাৰণে একো নকৰিলে ছাত্ৰীৰ কাৰণে একো নকৰিলে গতিকে 17 বছৰৰ যিটো ঠগ প্ৰবঞ্চনাৰ যিটো চৰকাৰ যিটো ৰাজনীতি এইটো আজি ৰাইজে আজি উচ্ছেদ কৰি পেলাই এটা নতুন পৰিৱৰ্তনৰ এটা ভাল এটা পৰিৱেশ পৰিস্থিতি সৃষ্টি কৰাৰ কাৰণে ৰাইজে হিলদল ভাঙি ওলাই আহিছে আৰু পৰিৱৰ্তনটো খুব নিশ্চিত হৈছে আৰু ৰাইজে এটা নতুন নেতা ইয়াতে নিৰ্বাচিত কৰিবলৈ গৈ আছে সেইজনে হ'ল উৎসৱগৰা ব্ৰহ্ম চাওক সেইটো আজিৰ কথা নহয় আজিৰ কথাটো হৈছে যে BTCত পৰিৱৰ্তন আনিব লাগে কোকৰাঝাৰ সমষ্টিত পৰিৱৰ্তন আনিব লাগে ভাৰত ৰাষ্ট্ৰখনত আমি ভাল শাসন বিচাৰোঁ ভাৰত ৰাষ্ট্ৰখনত ভাল নেতৃত্ব বিচাৰোঁ যি নেতৃত্ব দৰিদ্ৰ দুখীয়া মানুহৰ কথা বুজি পায় যি নেতৃত্বই ৰাইজৰ নিৰাপত্তাৰ কথা বুজি পায় যি নেতৃত্বই ৰাইজৰ বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক সমস্যাবিলাক বুজি পায় এনেকুৱা নেতৃত্ব আমাক লাগে গতিকে আজি এনেকুৱা নেতৃত্ব বিচাৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনত আজি সকলো অংশগ্ৰহণ কৰিছে গতিকে জিকি যোৱাৰ পিছত আমি ভাৰতৰ পৰিৱেশ পৰিস্থিতি চাই পেলাই কোন দলে নীতি আদৰ্শ মানি পেলাই কাম কৰে সেই দলবিলাকতে আজি তেখেতসকলে হয়তো UPPLে যোগদান কৰিব আমি এইটো বিচাৰোঁ এটা কথা মই কৈ আছোঁ জনবল ভাৰ্চেছ ধনবল এতিয়া বিৰোধী দলৰ হাতত ধনবলৰ বাহিৰে কোনো ৰাস্তা নাই আৰু আমাৰ হাতত ধনবল নাই আমি জনবলেৰে যুঁজি আছোঁ আৰু ইতিহাসত সাক্ষী ইতিহাসে সদায় কৈছে জনবল আৰু জনবলৰ মাজত যুদ্ধ যদি হয় জনবল জয়ী হ'ব এইটো যিটো এতিয়া বিশাল গণসমাৱেশ এইটো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আমি পইচা দিয়া নাই কাকো গাড়ী আমি দিব পৰা নাই নিজে ওলাই আহিছে কাৰোবাৰ ভাবুকে তেওঁলোকে ওলাই অহা নাই কিবা প্ৰলোভনতে ওলাই অহা এটা জাতি বুলি নহয় চব জনগোষ্ঠী ওলাই আহিছে তাৰ পৰা আজি বেংথলত হৈছে কছাইগাঁৱত হৈছে ভৱানীপুৰত হ'ল আৰু এনেকৈ বহুত ঠাইত এনেকুৱা গণসমাৱেশ দেখা গৈছে ইয়াত চব জনগোষ্ঠী মানুহে স্বতঃস্ফূৰ্তভাৱে ওলাই অহা এইটোৱেই সূচায় যে 23 তাৰিখ মে'ত যিটো ৰিজাল্ট ওলাব কোকৰাঝাৰ লোকসভা সমষ্টিৰ কাৰণে এইটো UPPLৰ ৰিজাল্ট UPPLৰ কাৰণে
কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হিচাপত আজি ৰেচপেক্টৰ হ'ব নাই কংগ্ৰেছে ইমান দিনে ক'ত শুই আছিলে মই এইটোৱে প্ৰশ্ন কৰিছোঁ নিৰ্বাচনৰ দুদিন মাত্ৰ বাকী আছে তেওঁলোকে শুই আছিল আজিহে কোনোবা ষ্টাৰ কেম্পেইনাৰ আহি গ'ল তো তেওঁলোকৰ বিশেষ পৰিৱৰ্তন তেওঁলোকে আজি হিচাপত নাহে এই নিৰ্বাচন কোকৰাঝাৰ লোকসভা সমষ্টিত কাৰণ বিগত 15 বছৰ 20 বছৰ তেওঁলোকে কংগ্ৰেছ দল কৰাটোকে এৰি দিছিলে দেশীয় অঞ্চলত তাৰ কাৰণে জনসাধাৰণ ৰাইজে কংগ্ৰেছৰ ওপৰত আস্থা ল'ব পৰা নৱহৰণে কিমান দূৰ ভেক্টৰ হ'ব পাৰে নৱহৰণীয়া হতাশ হৈ গ'ল এই লাগামবিন গড়াৰ দৰে যোৱা 5 বছৰত তেওঁক কোনেও লাগাম ধৰিব নোৱাৰিলে কাৰণ তেওঁৰ কোনো ৰাজনৈতিক দল নাই আকাশু ABMC চবেই অভিযোগটো উঠাইছিল তেওঁলোকৰ কোনো মানে কথাটো মানি চলা নাই আজি তথাপিও তেওঁলোকে সমৰ্থন দিছে যদি বিভক্ত হ'ল আকাশু বিভক্ত হ'ল এটা অংশ বিজেপিক ছাপোৰ্ট কৰিলে BPF আৰু ABMCৰ অবৰ্কিতভাৱে বহুত মানে যিটো ছেকশ্যন এটা ছেকশ্যন আমাৰ লগত আমাকো সহায় কৰি আছে আৰু তেওঁলোকে আজি যে তেওঁক নিৰ্বাচিত কৰিব খুজিছে জিকি যোৱাৰ পিছত সি কংগ্ৰেছত যাব পাৰে বিজেপিত যাব পাৰে যিকোনো ঠাই যাব পাৰে কোনে লাগাম ধৰে আৰু এইকাৰণে নৱশৰণীয়াৰ ওপৰত আস্থা নাই আৰু দেৱে মোক সমৰ্থন দিয়াৰ পিছত তেওঁৰ মূল ভোট বেংক আছিলে মাইনৰিটি যোৱা 2014 চনত মাইনৰিটিয়ে তেওঁলোক মানে স্বতঃস্ফূৰ্তভাৱে সমৰ্থন জনাইছে আজি এইটো নাইকিয়া হোৱাৰ পিছত নৱশৰণীয়া ডাঙৰ ফেক্টৰ বনায়